हेलो बंधु बान्धवीসকল निश्चय आशा करूँ तुम्हालोकर खबर ভাল। আজি মই एसपी हेकार तुम्हालोकर মাজত आन এখন নতুন ভিডিও লৈ আহিছো। তোমালোকে বেলেগৰ হোৱাটসঅ্যাপ নিজৰ মোবাইলত কেনেকৈ চলাবা, আনকি তাইৰ কন্টেক্টৰ জৰিয়তে তুমি বেলেগক মেছেজ দিব পাৰিবা। হেলো বন্ধুসকল, তোমালোকক কেনেকৈ আন এজনৰ হোৱাটসঅ্যাপ হেক কৰিব পাৰিবা, কাৰ লগত কি কথা কয়, কি পিকচাৰ আদান প্ৰদান কৰে, তোমাৰ প্ৰেমিকা বা গাৰ্লফ্ৰেণ্ড হ'ব পাৰে। তুমি কিন্তু এই হোৱাটসঅ্যাপটো সহজতে হেক কৰিব পাৰিবা, আৰু তুমি যে বেলেগৰ হোৱাটসঅ্যাপ হেক কৰিবা সেই অলপো গম নাপায়। আহা দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত তোমালোকৰ মাজত মোৰ এটা সৰু ৰিকুৱেষ্ট, যদি মোৰ চেনেলত নতুনকৈ আহিছে এটা সাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টোত এটা লাইক কৰি দিবা, ভাল লাগিলে। আৰু বলা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তুমি যাৰ হোৱাটসঅ্যাপটো হেক কৰিবা তাইৰ মোবাইলটো তোমাৰ হাতত 10 পৰা 15 ছেকেণ্ড মান লাগিব, আৰু লোৱাৰ পিছত তুমি তাইৰ মোবাইলৰ হোৱাটসঅ্যাপটো ওপেন কৰিবা। ওপেন কৰি পেলাই তুমি মই এইটোৱে হেক কৰিব বিচাৰিছোঁ ইয়াত যাবা। গৈ পেলাই তোমালোকে একেবাৰে ভালৰ চুকত চাবা, তিনিটা ডট আছে, এই ডটত এটা ক্লিক কৰিবা। ক্লিক কৰাৰ পাছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এনেকুৱা ইণ্টাৰফেচ অহাৰ পিছত তোমালোকে মোৰ অপশ্যন বুলি এটা বিচাৰিবা। মোৰ অপশ্যনত এটা ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমালোকে চাবা এক্সপোৰ্ট সেট ক'ত আছে, এক্সপোৰ্ট সেটত এটা ক্লিক কৰিবা। ক্লিক কৰাৰ পাছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এনেকুৱা ইণ্টাৰফেচ অহাৰ পিছত তোমালোকে জিমেইল টিমেইল বহুত কিবা কিবি পাবা, ব্লুটুথ পাবা, জেণ্ডাৰ পাবা। এইবিলাক আমাৰ নালাগে, হোৱাটসএপৰ জৰিয়তে নিবা কাৰণে হোৱাটসএপত এটা ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত মোৰ তাত পঠিয়াইছোঁ, ইয়াত এটা ক্লিক কৰিবা। মানে তোমাৰ যেটো থাকিব সেইটো মানে তোমাৰটোত পঠিয়াবা, তোমাৰ যেটো থাকিব সেইটোত এটা ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এনেকৈ পঠিয়াই দিবা, পোষ্ট এটা দিবা, গ'ল গৈ। এতিয়া তোমাৰ মোবাইলত গৈ এইটো ওপেন কৰিবা। ওপেন কৰাৰ পাছত তুমি চাবা তাইৰ হোৱাটসএপৰ গোটেইখিনি বস্তু তোমাৰ হোৱাটসএপত আহি গ'ল। ধন্যবাদ তোমালোকলৈ। পৰৱৰ্তী ভিডিঅ' তোমালোকলৈ দেখা হ'ব। নিশ্চয় আশা কৰিছোঁ তোমালোকে ভালকৈ শুনি কিবা কিবি কৰিব পাৰিবা। ধন্যবাদ থাকিল।